আজি মই বনাবলৈ লৈছোঁ ওলকচুৰ লগত মাংস। আপোনালোকে বাৰু ভাদ মাহ বুলি ওলকচু খাইছেনে? খোৱা নাই যদি এনেকৈ মাংসৰ লগত এবাৰ বনাই খাবচোন। এতিয়া মই ওলকচুখিনি বইল হ'বৰ কাৰণে ৰাখি দিছোঁ আৰু লগতে এতিয়া মই কেৰাহীখনত অলপমান তেল গৰম হ'ব দিছিলোঁ। ইয়াতে মই দুটামান তেজপাত লগতে কুটি ৰখা পিঁয়াজ আদা নহৰু পেষ্টখিনি দি ল'লোঁ আৰু এইখিনি মই অকণমান ৰঙচুৱাকৈ ভাজি হোৱালে মই ইয়াতে দি দিছোঁ মাংসখিনি আৰু মাংসখিনি মই অলপমান লৰাই ইয়াত সোৱাদ অনুসৰি নিমখ লগতে অলপমান হালধি দি পেলাই এইখিনি মই 10 মিনিটমান ভাজি আছোঁ আৰু ইয়াতে এতিয়া মই দি দিছোঁ দুটামান জলকীয়া লগতে মিট মছলা জিৰা পাউডাৰ আৰু কাশ্মীৰী পাউডাৰ আৰু এইখিনি দিয়াৰ পাছতে আকৌ মই ইয়াত 10 মিনিটমান মাংসখিনি ভাজি আছোঁ আৰু এতিয়া মই ইয়াৰ ওলকচুখিনি বইল হৈ যোৱাৰ লগে লগে এতিয়া মই ওলকচুখিনি ইয়াত দি লৈছোঁ আৰু এইখিনি অলপ সময় মই লৰাই পেলাই ইয়াত দিছোঁ গৰম মছলা আৰু গৰম মছলাখিনি দিয়াৰ পাছতে ইয়াত মই গ্ৰেভিটোৰ জোখ অনুসৰি পানীখিনি দি পেলাই ইয়াত ঢাকনা মাৰি পেলাই এইখিনি উতলিব দিলোঁ আৰু ইয়াৰ উতলি অহাৰ পাছতে আমাৰ ইফালে ইয়াৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে যদি খোৱা নাইকিয়া এনেকৈ ওলকচুৰ লগত মাংস বনাই এবাৰ খাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।